নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি সামৰি লৈ আহিছোঁ আমাৰ বিশেষ বুলেটিন। হাগ্ৰামা মহিলাৰীৰ দুৰ্গা দাস বড়োক বৰ্জন কৰিলে নেমচুৱে। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ বিৰুদ্ধে সৰব হৈ পৰিল নেমচু। 2008 আৰু 2012ত গোষ্ঠীগত সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল সংখ্যালঘু লোকে। BPFে মুছলমানৰ ভোট বিচৰাৰ অধিকাৰ নাই। সংখ্যালঘু ৰাজ্যক BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু দুৰ্গা দাস বড়োক বৰ্জন কৰাৰ আহ্বান জনালে নেমচুৱে। 4 লাখ ভোটৰ ব্যৱধানত জয় হ'ব জয়ন্ত বসুমতাৰী। ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছতে আৰম্ভ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰচাৰ শাসক বিৰোধীৰ। চিৰাঙৰ বাসুগাঁও নেখাল গাঁৱত NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত মন্তব্য BTR প্ৰধান প্ৰমোদ বড়োৰ। এতিয়াৰ পৰা UG ডিগ্ৰীধাৰীয়ে পোনপটীয়াকৈ অৱতীৰ্ণ হ'ব পাৰিব নেটত। 4 বছৰীয়া স্নাতক ডিগ্ৰীধাৰী অৱতীৰ্ণ হ'ব পাৰিব নেটত। লগতে PhDও কৰিব পাৰিব। দেওবাৰে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধ্যক্ষ জগদেশ কুমাৰে সদৰি কৰিছে এই কথা। ভাৰতীয় ছবি জগতৰ অভিনেতা জৰ্জ বেকাৰলৈ ভূপেন হাজৰিকা বঁটা। 45তম বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে প্ৰদান কৰিলে 2024 চনৰ ভূপেন হাজৰিকা বঁটা। চামেলি মেম চাহাবৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছিল জৰ্জ বেকাৰে। বঁটাত আছে 2 লাখ টকাৰ চেক, ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্বৰূপ বঁটা, শৰাই মানপত্ৰ আৰু চেলেং চাদৰ। এতিয়াৰ পৰা 28 সপ্তাহৰ গৰ্ভৱতী নাবালিকাক কৰাব পাৰিব গৰ্ভপাত। উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে নিৰ্দেশ। ধৰ্ষণৰ বলি হোৱা 14 বছৰীয়া নাবালিকাৰ 30 সপ্তাহৰ গৰ্ভাৱস্থাৰ গৰ্ভপাত কৰাবলৈ অনুমতি প্ৰদান। বম্বে উচ্চতম ন্যায়ালয়ে দাখিল কৰা আবেদন খাৰিজ কৰি এই ৰায়দান উচ্চতম ন্যায়ালয়ৰ। মালদ্বীপৰ সংসদীয় নিৰ্বাচনত পিপলছ নেশ্যনেল কংগ্ৰেছৰ জয়। সংখ্যাগৰিষ্ঠ সংখ্যাতকৈ 19খন অধিক আসন লাভ কৰিছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুজজুৰ দল পিপলছ নেশ্যনেল কংগ্ৰেছে। বাকী 7খন আসনৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই। কুৱেইটবাসী ভাৰতীয়ৰ বাবে ভাল খবৰ। কুৱেইটত থকা ভাৰতীয় লোকসকলৰ মনোৰঞ্জনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে দুয়োখন দেশে, যাৰ জৰিয়তে কূটনৈতিক সম্পৰ্কও উন্নত হ'ব। প্ৰথমবাৰৰ বাবে দেশখনত সংযোজিত হৈছে ৰেডিঅ'ৰ এক অনুষ্ঠান। হিন্দী ভাষাত প্ৰথমবাৰৰ বাবে প্ৰচাৰ হ'ব এই অনুষ্ঠান। নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ। 2024 নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ বৰুৱাৰ সংসাৰ। আফ্ৰিকাত ভয়ংকৰ নাও দুৰ্ঘটনা। নাও ডুবি 58জন লোকৰ কৰুণ মৃত্যু। গাঁৱৰ মুৰব্বীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কাঠৰ ফেৰীৰে যাত্ৰা কৰিছিল 300জন লোকে। নদীৰ মাজত ওলোটা হৈ পৰে ফেৰীখন। মধ্য আফ্ৰিকান ৰিপাব্লিকৰ ৰাজধানী বাংগুইত সংঘটিত হৈছে এই ঘটনা। ইউক্ৰেইনক সহায় কৰিবলৈ বিধেয়ক গৃহীত আমেৰিকাৰ। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনক $61 বিলিয়ন আৰ্থিক সাহায্য প্ৰদান কৰিব আমেৰিকাই। আমেৰিকাৰ সদনত গৃহীত কৰা হয় বিধেয়ক।